আসসালামু গাইস, কি খবৰ আপোনালোকৰ? খন সেবাল তোমালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক নিপেৰগা বহুত ডাঙৰ হৈ গৈছে। এতিয়া বৰষুণে ৰাতি বৰষুণে চাওক পুৰি গৈছে গাছকেইটা। তেতিয়া যিকেইটা পুৰি গৈছে সেইকেইটা কাটি পেলাম। আপোনালোকে চাই থাকক। চাওক বহুত ডাঙৰ হৈ গৈছে, চাওক পুৰি গৈছে। এটা কেতিয়া কাটি দিম, এতিয়া এটা কাটি দিম। তাৰ কাৰণে আমি দাল লৈ আছোঁ। এয়া চাওক কাটা হৈ গ'ল আমাৰ। তালৈকে কাটিছোঁ। এতিয়া এটা গাছ কাটিছোঁ, চাওক। এতিয়া গাখীৰটা ধুব লাগে, পানী উঠাই আছোঁ ধুবৰ কাৰণে। হৈ গ'ল পানী ধোৱা। এতিয়া গাখীৰটা ধুব লাগে। চাই থাকক আপোনালোকে। চাওক গাখীৰটা ধোৱা হৈ গ'ল। এতিয়া ছাগলীক কিনি দিব লাগে। এতিয়া চাই থাকক। এয়া চাওক আমাৰ সৰু ছাগলীৰ ফাৰ্ম। ইয়াৰ ছাগলীকেইটা গৈছে। তেতিয়া গাখীৰটা মই এতিয়া ইয়াত বান্ধি দিম। ছাগলীকেইটা এই খাব। চাই থাকক। তেতিয়া বান্ধা হৈ গ'ল। এতিয়া ছাগলীকেইটাক इधर जा साइकिल दूर करेगा।